নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই হিমাদ্ৰীয়ে মোৰ আন এটা ভিডিঅ'লৈ আৰু আজি ভাবিছোঁ ব্লগটো অলপ বেলেগ ধৰণে আৰম্ভ কৰোঁ সদায়তো বনোৱা কৰাখিনিকে দি থকা হয় আজি ভাবিছোঁ বেলেগ কিবা এটা কৰোঁ আৰু যদিহে আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই ন'টিফিকেশ্যন অল কৰি দিব তেনেহ'লে ব'লক আজি ব্লগটো দেৰি নকৰি আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো হৈছে স্কিন কেয়াৰৰ ওপৰত মোৰ স্কিনৰ মই কেনেদৰে কেয়াৰ লওঁ বা কি প্ৰডাক্ট ইউজ কৰোঁ সেইখিনি আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম আৰু আজিকালি যিহেতু পলিউশ্যন ইমানেই বাঢ়ি গৈছে যে আমাৰ যদি ভালকৈ স্কিনৰ কেয়াৰ নলওঁ তেতিয়াহ'লে আমাৰ স্কিনখন লাহে লাহে ডেমেজ হৈ যায় আৰু বহুত প্ৰব্লেম আহি যায় স্কিনৰ সেইকাৰণে স্কিনৰ কেয়াৰ লোৱাটো খুবেই দৰকাৰী আৰু সকলোতে বিচাৰে ন নিজৰ স্কিনখন ভালকৈ ৰাখিবৰ কাৰণে আৰু মই মোৰ স্কিনখন ভালকৈ ৰাখিবৰ কাৰণে কিছুমান প্ৰডাক্ট ইউজ কৰিছোঁ ব্যৱহাৰ কৰিছোঁ অৰিফ্লেমৰ প্ৰডাক্ট আৰু এইটো এটা হৈছে অৰিফ্লেমৰ ফেচিয়েল কিট এইটো হৈছে লাভ নেচাৰ ট্ৰিটি ক্লিনজাৰ আৰু এইটো হৈছে ট্ৰিটি মাস্ক এণ্ড স্কাব এইটো 2-in-1 হয় আৰু এইটো হৈছে ফেচ লোচন আৰু এইটোৱে মই ব্যৱহাৰ কৰি আছোঁ ফেচিয়েল ঘৰতে আৰু মই কেনেদৰে ফেচিয়েল কৰোঁ ঘৰতে সেয়া আপোনালোকক আজি দেখাম তেনেহ'লে ব'লক মই কেনেদৰে ফেচিয়েল কৰোঁ দেখুৱাওঁ কৰাৰ আগতে মোৰ চুলিখিনি ভালদৰে বান্ধি ল'ব লাগিব এতিয়া মই চুলিখিনি ভালদৰে বান্ধি লওঁ টাইটকৈ এনেকৈ বান্ধি ল'ব লাগিব যাতে চুলিখিনি ওলাই নাযায় তো টাইটকৈ মই এনেকৈ বান্ধি ল'ম চুলিখিনি ফাৰ্ষ্ট এনেকৈ কটন কাপোৰ এখনে আপুনি তিয়াই মুখখন ভালকৈ মুচি লওঁ ফাৰ্ষ্ট মই ব্যৱহাৰ কৰিম এইটো ক্লিনজাৰটো আৰু এইটোৱে হৈছে ভিতৰৰ মোৰ যিখিনি লেতেৰা থাকে সেইখিনি বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে আৰু আপোনালোকে যদি অৰিফ্লেমৰ প্ৰডাক্ট ল'ব বিচাৰে তেনেহ'লে অৰিফ্লেমত জইন কৰিলে 20% ডিছকাউণ্টত পাই যাব আৰু বিৰাটেই ভাল হয় প্ৰডাক্টখিনি মই ভাল পাইছোঁ আৰু এয়া মই এনেকৈ ইমান ল'ম জাষ্ট আঙুলিৰে মাছাজ কৰিম ইয়াত মই হাতৰ তলুৱাত একেবাৰে ব্যৱহাৰ নকৰোঁ মানে হাতৰ তলুৱা বেছি হেঁচা পৰি যায় যিটো স্কিনৰ কাৰণে ভাল নহয় এনেকৈ লাহেকৈ আঙুলিৰে মাছাজ কৰিব লাগে এনেকৈ চাৰ্কুল কৰি ইয়াৰ কিছুমান নিয়ম আছে ফেচিয়েল কৰাৰ যদি স্কিনত যাতে বেছি প্ৰেছাৰ নপৰে সেইটো আপোনালোকে চাব ফেচিয়েল কৰোঁতে জাষ্ট অকণমান মাছাজ কৰিম বেছি নহয় 5 মিনিটমান মাছাজ কৰিলেই হ'ব আৰু ফেচিয়েল কৰোঁতে কেতিয়াও হাতটো তললৈ দি নকৰিব সদায় এনেকৈ কৰিব ওপৰলৈ দি তললৈ আনি কৰিলে কি হয় আমাৰ স্কিনটো ওলমি যায় তললৈ সেইকাৰণে যিমান পাৰে হাতটো ওপৰেদি মাছাজ কৰিব আৰু এনেকৈ যদি চাৰ্কুল কৰে তেতিয়া স্কিনটো মানে ওপৰলৈ এনেকৈ কৰিলে ভাল
মোৰ ক্লিনজাৰটো হৈ গ'ল কৰা। এতিয়া ভালকৈ মুখখন তিয়াই লওঁ। আপোনালোকে ডিঙিলৈকো কৰিব পাৰে। মই ইউজ কৰিম এই মাস্কটো, মাস্ক এণ্ড স্কাৰ্ফ। এইটো এনেকৈ হাতত উলিয়াই ল'ম অকণমান, ইমান মানে হৈ যাব। এতিয়া আঙুলিৰে এনেকৈ লগাই ল'ম। এইটো লগালে পাছত মাস্কটো নলগালেও হ'ব, মাস্কৰো কাম কৰে যিহেতু। এতিয়া দেখিছে মই হাততো একেবাৰে ব্যৱহাৰ কৰা নাই, মই যি কৰিছোঁ মোৰ আঙুলিকেইটাই কৰি আছোঁ। স্কাৰ্ফটো বেছি সময় কৰিব নালাগে। আপোনালোকে দেখিছে মোৰ মুখখন চাফা হৈ গ'ল বহুত, আৰু সেইকাৰণে অকণমান জিলিকনি এটাও আহিছে মুখত। মুখখন বহুত লেতেৰা হৈ আছিলে, মই বহুত দিন কৰা নাছিলোঁ, আৰু সেইকাৰণে এতিয়া অলপ মানে চাইনিং এটা আহিছে স্কিনৰ। আৰু মই এতিয়া ব্যৱহাৰ কৰিম এই লোচনটো। ফেচিয়েলটো একচুৱেলি নিজে কৰাতকৈ আনে কৰিলে বেছি ভাল হয়। আপোনালোকে এনেকৈ ফেচিয়েল কিট আনি নিজে কৰিব পাৰি।
আমাৰ চকুৰ গুৰিটো খুব চেঞ্চিটিভ হয়, সেইকাৰণে এই দুটা আঙুলিৰে মাছাজ কৰিব লাগে যাতে বেছি জোৰ নপৰে। মোৰ হৈ গ'ল। এতিয়া ভালকৈ মই ৱাছ কৰি লওঁ। এতিয়া মই এয়া ভালকৈ ৱাছ কৰি আহোঁ আৰু তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকক। মোৰ হৈ গ'ল ফেচিয়েল কৰা আৰু এয়া দেখিছেনে মুখখন অকণমান হ'লেও শ্বাইনিং এটা আহিছে। আৰু ব্যৱহাৰ কৰি আছোঁ ইভেন আৰ্টৰ ডে ক্ৰীম আৰু নাইট ক্ৰীম। এইকেইটা মই ব্যৱহাৰ কৰিছোঁ ডাৰ্ক চাৰ্কলৰ কাৰণে, খুবেই ভাল হয়। মোৰ মাজতে সৰু সৰু তিলৰ নিচিনাকৈ দাগ পৰিছিলে মুখত, আৰু মই এইটো ব্যৱহাৰ কৰাৰ পাছত মোৰ মানে বহুত ভাল পাইছোঁ। মোৰ যিবোৰ দাগ হৈছিলে সেইখিনিও লাহে লাহে গুচি গৈছে আৰু নতুনকৈ হ'বলৈ দিয়া নাই। সেইকাৰণে মই এইকেইটা ব্যৱহাৰ কৰি বিৰাটেই ভাল পাইছোঁ। আৰু ইয়াৰ প্ৰাইচটো 1300-1400 মান হ'ব, কিন্তু দাম হ'লেও ইউজ কৰিবলৈ বহুত ভাল হয়। মই লগাওঁ এই অৰিফ্লেমৰ এইটো টোনাৰ হয়, এইটো নৰ্মেল স্কিনৰ কাৰণে। ইয়াত যিহেতু এল'ভেৰা আছে, চ' মোৰ এল'ভেৰা মুখত শ্বুট কৰে, চ' মই এইটো ব্যৱহাৰ কৰিছোঁ টোনাৰ হিচাপে। আৰু মই নেক্সট ব্যৱহাৰ কৰোঁ চিৰাম। এইটো হয় অপটিমেলছৰ ইভেন আউটৰে, আৰু এইটো মই চিৰাম ব্যৱহাৰ কৰোঁ। আৰু এইকেইটা প্ৰডাক্টেই মই ব্যৱহাৰ কৰোঁ মোৰ স্কিনৰ কাৰণে, আৰু মই বিৰাটেই ভাল পাইছোঁ। মোৰ স্কিনখন আগতকৈ মানে বেছি ভাল হৈছে মোৰ নিজৰ। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই লগ পাইছোঁ মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ লগত। আজিলৈ বাই বাই।